গাইছ আৰু আজি দশমী, আজি লাষ্ট দিন পূজাৰ, সেইকাৰণে গৈ আছোঁ আমাৰ ওচৰতে হোৱা পূজা মণ্ডপলৈ আৰু সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। তাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ইমান দেৰি কৰিহে পাব। আৰু এই বাচনটোত পানী দি পেলাই কিবা কিবি আইনা এখন দি নিয়ম কৰি আছে। ইয়াতে দেৱী মাক চাব দিব, আইনাখনত দি আপোনালোকো দেখাই আছোঁ, চাই থাকক। এইপিনে চাওক, আইনাখনত দেখা পোৱা এতিয়া আকৌ কিবা কিবি নিয়ম কৰিব, সেইটো কাৰণে গোটেইখিনিকে এনেকৈ বহিব দিছে। তই পিন্ধাই দে আৰু পিনে ৰং চং সানি মোৰ অৱস্থা বেয়া কৰি দিলে। এতিয়া দেৱী মাক নিবলৈ ওলাইছে, উঠাইছে আৰু তাৰপিছত আৰু এতিয়া উঠাই পেলাই গোটেই গাঁওখন ঘূৰাব, তাৰ পাছতহে বিসৰ্জন দিবগৈ। হৈ গ'ল আৰু এতিয়া দেৱী মাক উটুৱাবলৈ নিব, আমি নাযাওঁ আৰু ইয়াতে ৰখি দিম।